কবিতাৰ শিৰোনাম এৰি অহা মোৰ গাঁওখন। কবি হৰিচৰণ ৰাভা, আবৃত্তিকাৰ গণৰাম ৰাভা। এৰি অহা মোৰ গাঁওখন, য'ত মই বালি বোকাৰে খেলোঁ। ককা আইতাৰ মুখত কুমপাতৰ কিচিমা কিচিম গন্ধোৱা আচাৰে, মৰমা ধানৰ সিজোৱা খোলা চপৰীয়া পিঠাৰ মিঠা মিঠা গোন্ধ। ৰিব ৰিব বৰষুণত দেও দি দি নাকচিলিকি তৰিত কিৰিলিত, নপানীৰ নৰাত জাপি পোক বিচাৰি চলাত গৰু পথাৰ। পাতত দিয়া পনা মাছৰ পিটিকা, বাৰণি পানীত উটি অহা পিপৰাৰ দুখৰীয়া পাত। বাৰিষাৰ ভোৰ দুপৰীয়াৰ প্ৰখৰ ৰ'দত বিগন জেঠাৰ এৰাবাৰীৰ সেন্দুৰীয়া পকা আমৰ সোৱাদ লৈ মৈয়াই থোৱা পথাৰত মৰা মাছ বিচাৰি নিগৰি ওলোৱা পানীৰে জোৰাই মন। শৰতে আনে শুকুলা চাদৰ, আঘোণৰ সোণোৱালী সোণগুটি, পিৰালিত ধানখেৰৰ জুইৰ সেক লৈ চোতালতে কচুশাকৰ সতে ৰন্ধা পুখুৰীৰ জুতি লগা মাছ, মায়ে অনা তেলফৰিঙৰ ভাজি, শীতল মাজনিশা কুকুৰাৰ ডাকত ভাঙি দিয়ে কেঁচা টোপনি। মোৰ এই এৰি অহা গাঁওখন অতি আপোন, য'ত ৰচিত হয় ভৱিষ্যতৰ এটি এটি